Hey guys, welcome to my channel. স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' নতুন ব্লগলৈ। আজি আমি গৈ আছোঁ যোৰহাটটো ভিডিঅ'টো গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টোত মৰম দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি পালোহি ক'ত পালোহি মই ইমান এটা ঘূৰা নাই, মই এইটো চিনি নাপাওঁ। আপোনালোকে দেখিবলৈ পাইছে, কিন্তু জনাসকলে গম পাইছে কোনডোখৰ হয়। মই ভালদৰে চিনি নাপাওঁ। ইয়াত দেখিছে পৰিৱেশটো কেনেকুৱা হৈছে। গোটেই ৰাস্তা চাইডত যিমান দোকান আছে সকলো ভাঙি শেষ কৰি পেলাইছে। চাগে নতুনকৈ আকৌ আৰম্ভ কৰিব কাম, সেইকাৰণে গোটেইবোৰ ভাঙি কি বনাব আৰু আহক ভিডিঅ'টো চাই যাওক আৰু এনজয় কৰি যাওক। বাই। দেখিবলৈ পাইছে পুৰা বাগানত পুৰা কুঁৱলী হৈ আছে। কেমেৰাটো ইমান ঠিক নহয়, পুৰা ক্লিয়াৰকৈ অহা নাই, যদিও দেখাব চেষ্টা কৰিছোঁ আপোনালোকক। মোৰতো ভাল লাগিছে, আপোনালোকক ভাল লাগিছে নে নাই কমেণ্টত জনাব।
পাতিছে এই মেলা হৈ আছে মেলা চাবলৈ আহিব পাৰিবা নাই ওলাব আহিবলৈ মন নাই আৰু এতিয়া বাছত আহি ইয়াত হৈ আছে মেলা যিহেতু সময় একেবাৰে কম মেলাখন দেখুৱাব নোৱাৰিম নাহোঁ আজি মেলালৈ যিহেতু কাইলৈ এক্সাম আছে ৰাতিপুৱা সোনকালে উঠিব লাগিব আৰু সোনকালে শুব লাগিব যেতিয়াতো ইয়ালৈ আহিব পৰা নহ'ব একেবাৰে চ' চৰি দেখুৱাব নোৱাৰিম বাই আৰু আছে আগলৈ ভিডিঅ'টো আছে মই দেখাই আছোঁ ব'লক পাই গ'লেই বৰ্তমান হোটেল দাদাই গাড়ী ঘূৰাবলৈ চাই আছে যিহেতু ট্ৰেফিক পুৰা হেভি ট্ৰেফিক যোৰহাটত ক'বলৈ গ'লে গাড়ী ঘূৰাব পৰা নাই পাই গ'লোহি ব'লক ৰুমটো চাব বাই এটিটি যাবা বুজিছা নাই এটিটি গৈ যিটো ৰাস্তাত খুন্দা মাৰিবা তিনিআলি পাবা বাওঁ চাইডে গুচি যাবা বাওঁ চাইডে গৈ পেলাই চাৰিআলিটো পাবা লোকেশ্যন দেখাই দিছোঁ নহয় এয়া সেয়ালৈ অকণমান লোকেশ্যন আছে চ' গাইজ কেমেৰাটো অফ কৰিবলগীয়া হ'ল যিহেতু ডকুমেণ্ট ভেৰিফাই কৰিছিলে ব'লক এতিয়া মোৰ ৰুমটো লৈ যাওঁ কেনেকুৱানো ৰুমটো চাওঁগৈ লৈছেতো 500 টকা এতিয়া ৰুমটোতো চাব লাগিব 500 টকীয়া ৰুমনো কিমান ডাঙৰ আৰু ফেচিলিটি কিমান ব'লক পাই গ'লোই ৰুম সেইটোৱে মোৰ ৰুম চক ৰুমটো চক ইমানো বেয়া নহয় বাৰু এক ৰাতিহে ইয়াতে আৰামত থাকিব পাৰি এতিয়া বাহিৰৰ পৰিৱেশটো চাওঁচোন এবাৰ কি হ'ল একোডাল ভিউ নেদেখি ব'লক বাহিৰলৈ লৈ গৈ আছোঁ আৰু দেখাই আছোঁ যোৰহাটৰ ৰাতিৰ ভিউটো পাই ওলাই আহি গ'লোঁ এতিয়া ৰাস্তালৈ ব'লক দেখুৱাইছোঁ যোৰহাট বহুতেই দেখিছে যোৰহাট মই নাই দেখা মই দেখাম মই নিজেও চাম আপোনালোককো দেখুৱাম যিসকলে দেখা নাই ব'লক মোৰ লগত চাওঁ যোৰহাটৰ ৰাতিৰ ভিউ সৌখন দেখিবলৈ পাইছে ডমিন'জ আজি ভাবিছোঁ ইয়ালৈকে যাওঁ নেকি খাবলৈ জেপতচোন পইচাই নাই নেযাওঁ দে নেক্সট টাইম যাম আজি খাম হোটেলতে খাই যাম ডমিন'জলৈ যাবলৈ অকাত নাই আমাৰ ইমান দে নেযাওঁ আজি চ' ফাইনেলি মোৰ ভাত খোৱা হৈ গ'ল
যিহেতু মই য'ত আছোঁ তাত ভাতটো নহ'ব ক'লে, সেইকাৰণে মই বাহিৰত আহিলোঁ ভাত খাবলৈ। এতিয়া ভাত পানী খাই কৰি গৈছোঁ ৰুমত যাম আৰু শুম, কাৰণ কাইলৈ এক্সাম আছে। এতিয়া টোপনি ক্ষতি কৰিলে বৰ ভাল কথা নহ'ব। চ' চাই গৈ থাকা ভিডিঅ'টো, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই, আৰু লাইক শ্বেয়াৰ কমেণ্ট, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিবা। বাই।